Hey everyone, মই ৰিম্পি আপোনালোকৰ সকলোকে স্বাগত কৰিছো ৰিম্পিছ কিচেনলৈ। আজি মই মটনৰ ৰেচিপি এটা লৈ আহিছো। এই ৰেচিপিটো খুব সিম্পল ভাবে মই বনাইছো। তাৰ আগতে মই ক'ব বিচাৰো প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। এই ৰেচিপিটোৰ কাৰণে মই লৈছো মাংস 300 গ্ৰাম, পিয়াজ লৈছো মই দুটা পেষ্ট কৰি, বিলাহী এটা পেষ্ট কৰি, আদা নহৰুৰ পেষ্ট কৰি লৈছো মই, আলু দুটা কাটি লৈছো, নেমু লৈছো মই 1 পিস, তাৰ লগতে লৈছো জিৰা, গোটা জিৰা 1 চামুচ, গোটা ধনিয়া 1 চামুচ, শুকান জলকীয়া, জালুক আধা চামুচ আৰু মেইন বস্তু হৈছে সব গুটি, হেতু মই লৈছো 1 চামুচ। এই মাংসটোৰ মেইন টেষ্টটো এই সব গুটিটোৰ পৰা আহিব। মিঠাতেল লৈছো মই, তাৰ লগতে লৈছো মই গৰম মছলা পাউডাৰ, ৰেড চিলি পাউডাৰ টু কাশ্মীৰী ৰেড চিলি 1 চামুচ, হালধি পাউডাৰ 1 চামুচ, তাৰ লগতে গোটা জিৰা, শুকান জলকীয়া, তেজপাত, নিমখ। এতিয়া মই গেছত কেৰাহী এখন বহুৱাই লৈছো। গৰম হোৱাৰ পিছত তাত মই গোটা মছলা যিবোৰ আছিল সেই গুটেখিনি মই ভালদৰে ভাজি লম। খুব ধুনিয়াকে ভাজি লব লাগিব, এটা ধুনিয়া গোন্ধ অহালৈকে। এইখিনি ভাজি লৈছো মই, ভাজি মই ঠাণ্ডা কৰি তাৰ পিছত মিক্সিত মই গুৰি কৰি লৈছো। এতিয়া মই গেছত কেৰাহী এখন বহুৱাই লৈছো। কেৰাহীখনত মই অলপ মিঠাতেল দি লৈছো। মিঠাতেলখিনি গৰম হোৱাৰ পিছত তাত মই কাটি লোৱা আলু দি লৈছো। আলু কেইটা মই ভালদৰে ভাজি লম প্ৰথমে। তাত মই নিমখ দি লৈছো অলপ, হালধি পাউডাৰ, আলুখিনি একদম ৰঙচুৱাকৈ ভাজি লম মই। আলুখিনি মোৰ ভাজি হৈ গ'ল। এতিয়া একেখিনি তেলতে মই আৰু অলপ তেল মিহলাই লৈছো। তেলখিনি মোৰ যেতিয়া ভালদৰে গৰম হৈ গ'ল তাত মই তেজপাত দুটা দি লৈছো, শুকান জলকীয়া এটা, গোটা জিৰা দি মই 1 মিনিট ভালদৰে মিলাই লৈছো সকলোখিনি। এতিয়া মই তাত পিয়াজৰ পেষ্টটো দি লৈছো। দুটা পিয়াজ মই পেষ্ট কৰি লৈছিলো। পিয়াজখিনি দি মই 2 মিনিট মান ভাজি লম। পিয়াজখিনি 2 মিনিট ভাজি হোৱাৰ পিছত তাত মই আদা আৰু নহৰু পেষ্টটো দি লৈছো। আদা নহৰু পেষ্টটো মই মিলাই লৈছো পিয়াজখিনিৰ লগত। এইখিনিও মই অলপ সময় ভাজি লম। এইখিনি অলপ ভাজি হোৱাৰ পিছত তাত মই বিলাহীৰ যিটো পেষ্ট কৰি ৰাখিছিলো হেতু দি লৈছো। দি মই গুটেইখিনি অলপ সময় ভাজিম যাতে মছলাখিনি কেঁচা গোন্ধটো গুচি যায়। এতিয়া মই তাত হালধি পাউডাৰ আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰটো এড কৰি লৈছো। নিমখটো প্ৰয়োজন হিচাপে দি ল'ব আপুনি। দি মই গুটেইখিনি আকৌ এবাৰ মিলাই ভালদৰে ভাজি লম। মছলাখিনিৰ পৰা তেলখিনি যেতিয়া মোৰ ওলাই আহিলে তেতিয়া মই তাত মাংসখিনি দি লৈছো। মাংসখিনি দি গুটেইখিনি ভালদৰে মিলাব লাগিব অলপ সময়। তাৰ পিছত মই ঢাকি দিছো 10 মিনিটৰ কাৰণে। দহ মিনিট পিছত মই আকৌ এবাৰ মিলাই লৈছো। এতিয়া মই তাত নেমু লৈছিলো 1 পিস, তাৰ ৰসটো উলাই মই ইয়াত দি লৈছো।
দি মই আকৌ গোটেইখিনি ভালদৰে মিলাই লৈছো এবাৰ এতিয়া মই আকৌ ঢাকি দিম 5 মিনিটৰ কাৰণে এই মাংসখিনি ঢাকি ঢাকি বনালে হিজি যাব ভালদৰে কাৰণ মই এটো গ্যাস কেৰাহীত বনাই আছো এতিয়া মই ভাজি ৰখা আলুখিনি দি লৈছো আকৌ মই ঢাকি দিছো অলপ সময়ৰ কাৰণে এদৰে মই ঢাকি ঢাকি ভাজি লৈছো মাংসখিনি অলপ সময় এতিয়া মই তাত যেটো মছলা পাউডাৰটো কৰি ৰাখিছিলো সেই পাউডাৰটো মই দি লৈছো ইয়াত দি মই ভালদৰে সকলোখিনি মিলাই লৈছো সকলোখিনি ভালকে মিলাব লাগিব মিলাই হোৱাৰ পিছত মই আকৌ অলপ সময়ৰ কাৰণে ঢাকি দিম মাংসখিনি মোৰ যেতিয়া ভালদৰে ভাজি হৈ গল মাংসখিনিৰ পৰা মোৰ তেলখিনি উলাই অহাৰ পিছত তাত মই গৰম পানী দি লৈছো ইয়াত গৰম পানী দিব দি মই সকলোখিনি আকৌ এবাৰ মিলাই লৈছো ভালদৰে এতিয়া মই এইখিনি ঢাকি দিছো 25 মিনিটৰ কাৰণে যাতে মাংসখিনি মোৰ হিজি যায় মাংসখিনি মোৰ হিজি গল তাত মই গৰম মছলা পাউডাৰ দি লৈছো গৰম মছলা পাউডাৰটোতে আকৌ এবাৰ মিলাই লম মই আপুনি কুকাৰত যদি বনাই ইমান সময় কেৰাহীত নাৰাখিলেও হল কুকাৰত দি আপুনি দুটা তিনটা সিটি লগাই ললেও হ'ব এতিয়া মই অলপ সময় গ্যাসত ৰাখি নমাই লৈছো আপোনালোকৰ মোৰ এই ৰেচিপিটো ভাল লাগিলে প্লিজ মোৰ ৰেচিপিটো লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ